আদৰিছোঁ সকলোকে মোৰ উন্নতি ভিডিঅ' লৈ। আজি আকৌ এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো এটা বিশেষ মানে এটা বিষয় লৈ আহিছোঁ। এনেই মই ভিডিঅ' মানে ঘৰতে যেনেকৈ তেনেকৈ থাকি কিনে নবনাওঁ, কিবা এটা বিষয়তহে বনাওঁ। আজিৰ ভিডিঅ'টো এটা বিশেষ মানে আজি আকৌ আমাৰ ল'ৰাটোৰ অংগনবাড়ী স্কুলত আমি অন্নপ্ৰাশন পাতিছোঁ, সেয়ে ভিডিঅ'। বাৰু আমাৰ ফালৰ পৰাই নহয়, এইটো অংগনবাড়ী ফালৰ পৰা সৰু ল'ৰা ছোৱালীক মানে অন্নপ্ৰাশন হওক বা প্ৰসূতিৰে শুৱনি পাতে, তাতে গৈছিলোঁ, তাৰে এইটো ভিডিঅ'। আমাৰ ল'ৰাৰে 3 নম্বৰ বাৰে হ'ব এনেকৈ মানে অন্নপ্ৰাশন পাতা বুলি কৈছোঁ দিয়কচোন। প্ৰথম এনেকৈ অংগনবাড়ীতে কৰিছিলোঁ 5 মাহ থাকোঁতে, তাৰপিছততো আমি 7 মাহত ঘৰত কৰিলোঁৱে, আৰু এইবাৰ আকৌ হ'ব ইয়াতে মানে কি অংগনবাড়ীত কৰিছে আজি। এয়া চাওকচোন বাৰু। এনেই খাব লগা হ'লে মুখখন তাৰ মেলা নাযায়ে, চাওকচোন বাৰু। অলপমান মুখত মিঠা পাইছে নেকি, ধুনীয়াকৈ মুখখন মেলি দিছে এনেকৈ। তাক মানে অন্নপ্ৰাশন হিচাপে নিয়মটো তাৰ লগত কৰিছে আৰু ফটো উঠাইছে। আজিকালি আৰু অফিচিয়েলিৰ কাম এইবিলাক মানে চৰকাৰৰ ফালৰ পৰা কৰি দিছে, এনেকুৱা নিয়ম কৰি ফটো উঠা বা ভিডিঅ' কৰা এইবিলাকে কৰিলে। তাৰপিছত আমি সকলোৱে মানে এনেকৈ প্ৰসাদ খালোঁ, প্ৰসাদৰ যোগাৰ কৰিছিলে বাইদেউহঁতে। আমাৰ একদম ঘৰৰ ওচৰতে আছে অংগনবাড়ী কেন্দ্ৰটো। তাৰপিছত আমি প্ৰসাদ খালোঁ, এয়া চাহ জিলাপি খালোঁ। তো এইখিনিয়ে আছিল আজিলৈ।